আলি গাঁৱতে আমি ৰাইজক অৱগত কৰিছিলোঁ যে আমি অহা বছৰ জাক জমকতাৰে আমি আলি গাঁও 25 বছৰ পূৰ্ণ উপলক্ষে আমি ৰূপালী জয়ন্তী উদযাপন কৰিম। সেই নমস্কাৰ, আজি টিয়কৰ নন্দনপুৰত আছোঁ আৰু টিয়কৰ নন্দনপুৰৰ এহাল দম্পতীৰ ওচৰত আছোঁ আৰু মোৰ সম্পৰ্কত নিজৰ খুৰা আৰু খুৰী, গতিকে আজি মোৰ খুৰা গোপাল মিলি আৰু খুৰী দীপাঞ্জলি মিলিৰ ঘৰত আছোঁ। বিশেষ এটা কাৰণত আহিছোঁ, এই দুয়োগৰাকী ব্যক্তি, বিশেষকৈ গোপাল মিলি ডাঙৰীয়া এটা সময়ত বৰঢুলীয়া আছিল, লগতে আমাৰ খুৰী দীপাঞ্জলি মিলি আপোনাৰ বৰাণীৰ লগতে বৰ নাচনীও আছিল, বৰ সুন্দৰকৈ নৃত্য কৰে আৰু এতিয়াও বৰ্তমানো সেই নৃত্য অব্যাহত ৰাখিছে। গতিকে এই মুহূৰ্তত আমি দেখুৱাবলৈ বিচাৰিম, এয়া খুৰী দীপাঞ্জলি মিলি, আপোনাক স্বাগতম জনাইছোঁ আৰু খুৰা গোপাল মিলি ডাঙৰীয়াকৈ স্বাগতম জনাইছোঁ। বৰ্তমান গোপাল মিলি ডাঙৰীয়াই টিয়কৰ মিচিং দিৰবৈ কেবাং অপেৰ সভাপতিৰ পদত আছে আৰু মিচিং দিৰবৈ বা সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে। গতিকে পোনপ্ৰথমতে মই গোপাল মিলি ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। মিচিং দিৰবৈ কেবাং টিয়ক অপেক আপুনি আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? ধন্যবাদ। মই আৰম্ভণিৰ পৰা এক সময়ত মই এটা ফৌজত চাকৰি কৰা মানুহ। ফৌজৰ আগত মই গাঁৱত সমজুৱা হিচাপে আমাৰ দিৰবৈৰ সাংস্কৃতিকবোৰ বজাই ৰাখিছিলোঁ। ফৌজত 17 বছৰ কৰাৰ পিছত ঘূৰি আহিছোঁ। ঘূৰি আহি মই টিয়ক টাউনলৈ আহিলোঁ। টিয়ক টাউনত মই দিৰবৈ কেবাঙৰ প্ৰেচিডেণ্ট হিচাপে মোক ৰাইজে দায়িত্ব দিছে। মই সেইটো কাৰণে বহুত সুখী আৰু মই চেষ্টা কৰিছোঁ মোলোক মিচিং দিৰবৈটো কেনেকৈ সাংস্কৃতিকবোৰ কেনেকৈ বজাই ৰাখিব পাৰিম, ভাষা সংস্কৃতিবোৰ কেনেকৈ ৰক্ষা কৰিম, তাৰে চেষ্টা কৰি আছোঁ। আৰু সেইটোৰ মতে অহা বছৰ মোলোকে দিৰবৈক লিগাঙৰ চিলভাৰ জুবলি আহি আছে। সেইটো কাৰণে মই ৰাইজৰ লগত আলোচনা কৰিছোঁ কেনেকৈ প্ৰস্তুতি কৰিব লাগিব। গতিকে মই যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ মোলোক মিচিং দিৰবৈচাম কেনেকৈ তুৰবলাই আজি কাপোৰে আৰিয়াও গিবলাই আজি সেইটোকে চেষ্টা কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতে মোৰ খুৰী নানৈ দীপাঞ্জলি মিলি বাইদেউৰ পৰাও জানিব বিচাৰিম, টিয়কৰ 2 নং কাইমাৰী মিচিং গাঁওখনক যথেষ্ট আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এখেত দুয়োজনৰে অৱদান আছে আৰু জিলা ভিত্তিত ইণ্টাৰ ডিষ্ট্ৰিক্ট যিসমূহ সাংস্কৃতিক প্ৰতিযোগিতা, গুমৰাং নৃত্যৰ প্ৰতিযোগিতাই হওক, ঐনিতম প্ৰতিযোগিতাই হওক, ভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল দীপাঞ্জলি মিলি বাইদেউ। গতিকে আপুনি কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত আৰু কি ক'ম, আমি প্ৰথম গুমৰাং নৃত্য কৰিছিলোঁ এই ৰামপুৰত। তেতিয়া আমি আৰু বোৱাৰী কালত আমি প্ৰথম পুৰস্কাৰ পাইছোঁ, বোৱাৰী পাৰ্টিটো। আমাৰ ঢুলীয়া আছিলে একেত, মই আছিলোঁ নাচনী। তাৰপিছত আকৌ যোগদৰাটো কৰিলোঁ আমি ডিষ্ট্ৰিক্ট ৱাইজত, আঞ্চলিকত তাতো আমি ছেকেণ্ড পাইছোঁ। টিয়ক আঞ্চলিক ৰামপুৰত ফাৰ্ষ্ট পাইছ। তাৰপিছত এতিয়া আমি এই কি বুলি কয়, এই ৰূপালী জয়ন্তীৰ কাৰণে আমি বিহু মাৰিম বুলি ভাবিছিলোঁ। কাৰণ আমিতো চান্দা তুলিবই লাগিব, পইচা উঠাবই লাগিব, নহ'লেতো কিবা কৰিব নোৱাৰিম, পাতিব নোৱাৰিম। সেইকাৰণে বিহু মাৰিম বুলি চেষ্টা কৰি আছোঁ। কেতিয়াৰ পৰা হ'ব এইটো সিদ্ধান্ত লোৱা নাই বাৰু। এই মুহূৰ্তত মই আছোঁ নন্দনপুৰ নিবাসী এগৰাকী টিয়কৰ বিশিষ্ট ব্যক্তি, লগতে জাজিমুখ জনজাতি হাইস্কুলৰ জ্যেষ্ঠ সহকাৰী শিক্ষক শ্ৰদ্ধাৰ ভৱকান্ত তাহু-ছাৰ ঘৰত আছোঁ। আৰু তাহু-ছাৰ কেৱল এগৰাকী শিক্ষক ঠিক তেনেকুৱা কথা নহয়, একাধাৰে এগৰাকী ভাল ঢুলীয়া, সুন্দৰকৈ লোকবাদ্য বজাব পাৰে, লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা সামাজিক কামৰ লগতো ছাৰ সক্ৰিয়ভাৱে জড়িত। নেক্সট ইয়েৰ আলি গাঁৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ'ব। গতিকে যিহেতু মিচিং টিয়ক ৰেগাম উন্নয়ন সমিতিৰ ছাৰ সন্মানীয় সম্পাদক, লগতে এই অঞ্চলৰ এগৰাকী সন্মানীয় ব্যক্তি, নমস্য ব্যক্তি, গতিকে ছাৰৰ পৰা জানিব বিচাৰিম, যিহেতু সন্মুখত প্ৰায় 10-11 মাহ আছে, কিন্তু প্ৰস্তুতি কেনেকুৱা হৈছে আপোনাৰ ছাৰ? টিয়কবাসী মিচিং ৰাইজে 2000 চনত ইয়াত আলিয়াই আৰম্ভ কৰিছিলে।
সেই সময়ত মই অৱশ্যে প্ৰাইমাৰীত আছিলোঁ, মই সেই সময়ত অহা নাছিলোঁ। আনুষ্ঠানিকভাৱে 2005 চনৰ পৰা ইয়াত মিচিং তিয়ক নগৰ মিচিং কৃষ্টি সমিতি নামেৰে এখন কমিটি গঠন কৰা হৈছিল। এই কমিটিৰ প্ৰথম মই সম্পাদক আছিলোঁ আৰু বিজয় দাই সভাপতি আছিলে। আমি তেতিয়াৰ পৰাই আমি উলহ মালহেৰে প্ৰতি বছৰে আমি মিচিংসকলৰ জাতীয় উৎসৱ, কৃষিভিত্তিক জাতীয় উৎসৱ আলি আই লৃগাং আমি ইয়াত উলহ মালহেৰে আমি উদযাপন কৰোঁ। আমাৰ এই অহা 25 বৰ্ষত আমাৰ ৰূপালী জয়ন্তী আহি পৰিছে। গতিকে আমি যোৱা আলি আই লৃগাঙতে আমি ৰাইজক অৱগত কৰিছিলোঁ যে আমি অহা বছৰ জাক জমকতাৰে আমি আলি আই লৃগাং 25 বছৰ পূৰ্ণ উপলক্ষে আমি ৰূপালী জয়ন্তী উদযাপন কৰিম। সেই কাৰণে আমি এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আমি ভালদৰে উদযাপন কৰিব পাৰিম বুলি আশা কৰিছোঁ। সঁচাকৈ অতি সুন্দৰ চিন্তাৰ প্ৰতিফলন ঘটিছে। বিশেষকৈ তাহোচাৰ তাহানি 2 নং তিয়কস্থ 2 নং কাইমাৰী মিচিং গাঁৱৰ পুৰণি বাসিন্দা হয় আৰু যদিও ছাৰ বৰ্তমান তিয়কৰ নন্দনপুৰত আছে, কিন্তু তথাপিতো ছাৰৰ যি আপোনাৰ নিজৰ গাঁওখনৰ প্ৰতি যি টান, সেইটো হয়তো ছাৰৰ শেষ হোৱা নাই। আৰু ছাৰে মোৰ মনত আছে নিশ্চয়, ছাৰে কাইমাৰীৰ মিচিং গাঁৱৰ য়ামে মেম্বৰৰ ডেকা বৰাৰ দায়িত্ব পালন কৰিছিল আৰু কাইমাৰী 2003 চনত 2 নং কাইমাৰী মিচিং গাঁৱত পৰাগ উৎসৱো উদযাপন কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। অৰ্থাৎ সেই সময়ত ছাৰ ডেকা বৰা আছিল। গতিকে তেনে এগৰাকী ব্যক্তি বৰ্তমান তিয়কৰ মিচিং অপে পাইছে, যথেষ্ট ভাল কথা আৰু সকলোৱে উৎফুল্লিত হৈছে। আৰু হয়তো ছাৰৰ নেতৃত্বতে, ছাৰৰ সম্পাদকৰ দায়িত্বত থকা সময়তে হয়তো 2025 চনত মিচিং ইয়াত তিয়কস্থ মিচিং ৰেগাম উন্নয়ন সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ মনস্থ কৰিছে। অতি ভাল কথা। আৰু ইতিমধ্যে আপোনাৰ প্ৰায় এবছৰ পূৰ্বেই প্ৰস্তুতি চলাই থকা আমি দেখা পাইছোঁ বা গম পাইছোঁ। আৰু 2025 বৰ্ষত যথেষ্ট জাক জমকতাৰে হয়তো আলি আই লৃগাং উদযাপন কৰা হ'ব। গতিকে যিসকল বন্ধুবৰ্গ এই মুহূৰ্তত চাই আছে, আপোনালোকে নিশ্চয় গম পাইছে, অহা বছৰ 2025 চনত আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে তিয়কৰ মিচিং কৃষ্টি সমিতিয়ে আলি আই লৃগাং অতি সুন্দৰকৈ নিজা মৰং ঘৰত আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হ'ব। 2025 চনত আমাৰ আলি আই লৃগাং উদযাপন কৰা, আমাৰ তিয়ক নগৰৰ আলি আই উদযাপন কৰা আমাৰ সম্পূৰ্ণ 25 বছৰ পূৰ্ণ হ'ব। সেই উৎসৱটো পালন কৰিবলৈ আমাৰ এটা দীৰ্ঘকাল আছে, তিয়ক নগৰ মিচিং কৃষ্টি সমিতি বুলি। এখেত আমাৰ সভাপতি গোপাল মিলি আৰু সম্পাদক সঞ্জীৱ, এখেত দুজনৰ উদ্যোগতে আলি আই লৃগাং উদযাপন হ'ব। অৱশ্যে আৰু এটা আমাৰ সংগঠন আছে তিয়ক টাউনত, তিয়ক ৰেগাম উন্নয়ন মিচিং ৰেগাম উন্নয়ন সমিতি বুলি। মই তাৰে সম্পাদক আৰু বিজয় দাই সভাপতি। আমি এই সংগঠনটো এখেতসকলৰ দুইটা সংগঠনে আমি মিলি পেলাই এই ৰূপালী জয়ন্তী উদযাপন কৰিম বুলি ভাবিছোঁ। গতিকে তিয়কবাসী ৰাইজ তথা সদৌ তিয়কবাসী সমূহ ৰাইজলৈ আমি আন্তৰিক ধন্যবাদ দি আছোঁ, যাতে এখেতসকলে আমাক সহায় আগবঢ়ায়। শেষত আপুনি যতীন মিলি অফিচিয়েল ইউটিউব চেনেলৰ শুভাকাংক্ষীসকলক কি ক'ব? যতীন মিলিয়ে আমাৰ সমাজৰ যিবিলাক আচলতে কৃষ্টি সংস্কৃতি হওক, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, তেখেতে সকলো দিশত মানে যিসকল ছাত্ৰ ছাত্ৰী আগবাঢ়িব বিচাৰে এওঁলোকক ওলাই আনিবলৈ চেষ্টা কৰি আছে। সেইকাৰণে মই যথেষ্ট এই যতীন মিলি ইউটিউবটো মই চাওঁ, যথেষ্ট মই ভাল লাগে এওঁৰ কথাবিলাক যেনেকৈ উপস্থাপন কৰে, যেনেকৈ প্ৰশ্ন কৰে আৰু এইবিলাক লাগতিয়াল প্ৰশ্ন। গতিকে মই এওঁৰ ইউটিউব চাই বৰ ভাল লাগে। গতিকে যিসকলে চাই আছে, যতীন মিলিৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। অতি ধন্যবাদ। দুয়োগৰাকী আচলতে মোৰ নমস্য ব্যক্তি। এখেত মোৰ শিক্ষাগুৰু, লগতে এখেত মোৰ নিজৰ খুৰা। দুয়োজনে মোক সদায় আশীৰ্বাদ কৰে। আৰু মোৰ চেনেলৰ যি এই যাত্ৰাৰ ক্ষেত্ৰত এখেত দুয়োগৰাকী ব্যক্তিৰ অৱদান আছে আৰু আশীৰ্বাদ আছে। আৰু মই আগন্তুক দিনতো এখেতসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিম আৰু শুভকামনা বিচাৰিম। আৰু মোৰ বন্ধুবৰ্গসকলক এটা অনুৰোধ কৰিম, আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' যদি চাব বিচাৰে,
মোক যদি উৎসাহ দিব বিচাৰে আপোনালোকে সঁচাকৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি মোক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব। ধন্যবাদ।